টিংখাং সমষ্টিৰ পানীবিল গাঁৱৰ 1 নং কেঁচেৰিগুৰিৰ টিংচাং বহুমুখী প্ৰকল্পলৈ তালৈ আমাৰ জীৱনৰ ৰং চেনেলৰ প্ৰণতা আহি উপস্থিত হৈছেহি। টিংচাং বহুমুখী প্ৰকল্প টিংখাং ডিব্ৰুগড় অসম। পানীবিল গাঁৱৰ কেঁচেৰিগুৰি টিংচাং বহুমুখী প্ৰকল্পৰ আজি স্থানলৈ আছোঁ। আৰু তাত পানীবিল বুলি ক'লে সাধাৰণতে আপোনালোকে জানে পানীৰ লগত জড়িত। চাব ইয়াত কেইবাটাও পুখুৰী আছে আৰু এইবাৰ মানে ফুড ফেষ্টিভেল পাতিছে। আপোনালোকক দেখাম বলক যিমানখিনি পাৰোঁ আৰু ভিডিঅ'টো চাব বলক। এইপিনে চাওক কিমান মানুহ দেখিছে আপোনালোকে। দিহিংচাং বহুমুখী প্ৰকল্পৰ লগত জড়িত গোটৰ ব্যক্তিসকলক ইয়াতে এখন বেনাৰত লগাই থোৱা হৈছে। আপোনালোকে আহিছে যদি দেখিবই। ইয়াৰ লগত জড়িত হৈ আছে কেবিনেট বিভাগৰ মন্ত্ৰী বিমল বৰাদেৱ আৰু এইপিনে চাংগ বকলিয়াল তেখেত প্ৰেচিডেণ্ট হৈছে। তৃতীয়টো পুখুৰী সমূহ অসমবাসী ৰাইজলৈ আৰু এটা পুখুৰী পালোঁ। তো সোমাই যাম বলক। ইমান ধুনীয়াকৈ দেখিছেনে আদৰিছে। সোমাই যাওঁতে আপোনালোকে দেখিছে প্ৰথম এটা জুলুকি আছে। যদি আপোনালোকে মাছ ধৰোঁ বুলি ভাবে সেইটো জুলুকি লৈ ল'ব। তাৰপিছত আৰু এটা জুলুকি। তাৰপৰা যদি আপুনি অলপমান বেলেগকৈ মাছ ধৰোঁ বুলি কয় সেইটো এখন জাকৈ লৈ ল'ব। এইপিনে পলহ আছে, এইপিনে আছে চেপা আৰু দলঙৰ ওপৰত কৈছে 10 জনতকৈ বেছিকৈ নুঠিবলৈ। তেন্তে বলক আমি অকণ ভিতৰলৈ সোমাই যাওঁ দেই। এই দেখিছেনে মানে ইমান ধুনীয়াকৈ এইটো ৰং চং কৰি 9 দিনৰ ভিতৰতে বনাই মানে কমপ্লিট কৰিছে আৰু দেই। বলক আমি অকণমান সেইপিনে যাওঁ। আৰু এইপিনে দেখিছেনে ইয়াতো এটা আছে। কেইবাটাও মানে জিৰণি চোৱা আছে। এইটো দেখিছে, এই দেখিবলৈ পাইছে আপোনালোকে। তাৰপিছত আৰু আপোনালোকে পুখুৰীটোৰ ভিতৰৰ পিনৰ পৰা যদি সোমাই পিনে চায় তেন্তে এনেকুৱা এটা দৃশ্য দেখিব। আপোনালোকে দেখিছে এইপিনে পূৰা মানুহ বহি আছে আৰু এনেদৰে সোমাই আহিব আৰু আপোনালোকে ইয়াত দেখিছে এইটো এটা মাইক। ইয়াত আপোনালোকে গান বজাই ধুনীয়াকৈ বহি থাকিব পাৰিব আৰু বৰ্তমান বাৰু বজোৱা নাই। আৰু এইপিনে আপোনালোকে দেখিবলৈ পাইছে এইখন মানে বেনাৰ বুলিয়ে কৈছোঁ। তো মানে এইখিনি দেখিছে আপোনালোকে যে এতিয়া যিমান মানে পুখুৰীটো যেনেকুৱা দেখিছে তাতকৈ বেলেগ আছিলে অলপমান। মানে আগতে অলপমান পূৰা মেটেকাৰে ভৰি আছিলে। তাৰ এটা দৃশ্য দেখিছে আপোনালোকে। আৰু এতিয়া দৃশ্যটো দেখিলে আপুনি এইটো। আৰু এইটো ভোজনালয় মোৰ লগত আছে আৰু ঋতুৰাজ ফুকন এতিয়া। আৰু এইপিনে দেখিছে পূৰা মানুহ আহি আছে। এইপিনে ইয়াত 6টা পুখুৰী আছে। 6টা পুখুৰীত মানে ইপিনৰ পৰা যাব পাৰে, সিপিনৰ পৰা আহিব পাৰে। আৰু আমি মানে যাম আৰু বেলেগ ৰাস্তা দি বলক। পুখুৰীটো মানে ৰানিং হৈ আছে। তাতে আৰু ভাগ কৰি থোৱা আছে 6 ভাগ। আৰু ক'ৰবাত ষ্টেপো আছে নামি যাওঁ বুলি ক'লে আপোনালোকে। আৰু এইটো এটা ঘৰ দেখিছেনে চাংঘৰ বনাই দিছে। আমি ইয়ালৈও যাম বাৰু। লভ ইউ পানীবিল লভ ইউ এইটো এটা ষ্টেপ দেখিলে আপোনালোকে। আৰু বলক যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। সৰুপিনে যাম বলক। এইপিনে কৈছে যে দলঙৰ ওপৰত 10 জনতকৈ বেছি নুঠিব। আমি প্ৰথমতে গেটখনেদি সোমাই যাম। এইপিনে দি বলক। আৰু এইপিনে চাওক এইপিনেও এটা ঘৰ আছে। আৰু মানে কি হ'ল একেডাল থাকোঁতে মানে 2টা ঘৰ আছে। এটা এইটো আৰু এটা এইটো আমি গৈ আছোঁ। সেয়াতে এটা খটখটি আছে। 2মহলীয়া বনাইছে। তো 2মহলীয়া বনাইছে চাংঘৰটো। এয়া চাওক ভাইটিহঁতে উঠি আছে। উঠি কথা কেনেকুৱা লাগিছে? বতাহ চতাহ মাৰিছে নাই? বতাহ মাৰিছে ন? এই দৃশ্য 2মহলীয়া। 1 মহল তলত 1 মহল ওপৰত 2মহলীয়া বনাইছে। তেন্তে বলক আমি 2মহলীয়া চাংঘৰটো উঠি চাওঁগৈ অকণমান। ফাইনেলি ওপৰত উঠি গ'লোগৈ। উঠি আহি পিনে এতিয়া মানে ভাল লাগিছে কিবা এটা আৰু গোটেইকেইটাতকৈ ওখ মানে এইটোৱে চাংঘৰ। গোটেই 6টা পুখুৰীত 6টা ঘৰ দিছে। আৰু সেই 6টাৰ ভিতৰত 2মহলীয়া এইটোৱে বনাইছে মই দেখাত। আৰু চাওক আপোনালোকে এবাৰ ওপৰৰ পৰা। এইটো এটা চাংঘৰ। ইয়াত মানুহ পূৰা মানে ঘূৰি ফুৰিছে এইপিনৰ পৰা দেখিছেনে। তাৰপিছত আৰু আমি এইডোখৰলৈ গৈ আছোঁ। চাই থাকিব বলক ভিডিঅ'টো পূৰা শেষলৈকে একদম এইডোখৰলৈ গৈ আছোঁ আমি সৰুডোখৰলৈ বলক। আৰু এইপিনে পাছক মানে টিংচাং বহুমুখী প্ৰকল্প। ইয়াত আপোনাৰ প্ৰতি বছৰে পতা হয় মীন পালন, মৎস্য পালন। তেন্তে আপোনালোকে আহি থাকিব চাবলৈ। ইয়াত প্ৰথম আহিছোঁ, এবাৰ দেখিছোঁ। সঁচাকৈ বহুত ডাঙৰ ডাঙৰ পুখুৰী আৰু আহি ভাল লাগিছে দেই। আপোনালোকে আহিব। এখন গেট আপোনালোকক দেখুৱালোঁ আৰু এখন গেট দেখিছে কিমান সুন্দৰকৈ। তেন্তে আই লাভ পানীবিল। আহি থাকিম মাছ নিবলৈ দেই। আৰু ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ। মানে অকণমান স্কিপ কৰিলে হয়তো ভাল লগাডোখৰ আপোনাৰ সেইডোখৰতে পাৰ হৈ যাবগৈ। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু বলক যিমানখিনি পাৰোঁ আপোনালোকক দেখাম বাৰু। টিংচাং বহুমুখী প্ৰকল্প। ইয়াত আপোনাৰ প্ৰতি বছৰে পতা হয় মীন পালন, মৎস্য পালন। তেন্তে আপোনালোকে আহি থাকিব চাবলৈ। ইয়াত
প্ৰথম আহিছোঁ এবাৰ দেখিছোঁ সঁচাকৈ বহুত ডাঙৰ ডাঙৰ পুখুৰী আৰু আহি ভাল লাগিছে দেই। আপোনালোকে আহিব আৰু সৌ পিনে প্ৰগ্ৰেম হৈছে আপোনালোকে চাব পাৰিব। সকলো অকণমান তাৰো স্কিপ আপোনালোকক দিম। এইপিনে চাওক পানীমিল গাঁৱৰ দিহিংচাং বহুমুখী প্ৰকল্পৰ আৰু তাত এটা পুখুৰী আপোনালোকক দেখালোৱে। তাত আৰু দোকানো আহিছে, বিভিন্ন ধৰণৰ সৰু সৰুৰ পৰা আহিছে। আজি মই লাষ্টৰ দিনা আহিছোঁ আৰু বহুতখিনি দোকান গ'লগৈ, দূৰ দূৰণিৰ পৰা আহিছিলে। আৰু মোৰ কাষতে এখন দোকান আছে দেখাইছোঁ। আপোনাৰ মানে কি ঘৰুৱা বস্তুবোৰ বিকিছে। এইটো কি কোলা জহা নে কি? কোলা বৰা ভজা বৰা আৰু এইটো চুজি আৰু নাৰিকলৰ লাৰু ন। আৰু এইপিনে কি আছে? এইফালে ইডলি ইডলি ইডলিকে দিয়ক খাই যাওঁ। চাহ খাই ভাল লাগিলে, নাৰিকল লাৰু খালোঁ। আৰু এইবোৰ বগা বগা মই দেখিলোঁ ড্ৰেছ ঘপককৈ মনত পৰিলে পিছফালৰ পৰা খাবা আহোঁচোন। চাং বহুমুখী প্ৰকল্প টিংখাং ডিব্ৰুগড় অসম। আপোনালোকে কিবা মানে ড্ৰেছকেইটা দেখি আপোনালোকে ভাল লাগিলে। ইয়াৰ লগত কিবা আপোনালোকে জড়িত হৈ আছে নেকি? আমি শিপিনীৰ লগত জড়িত হৈ আছোঁ। টিংখাং সমষ্টিৰ পানীবিল গাঁৱৰ 1 নং কেঁচেৰীগুৰিৰ দিহিংচাং প্ৰকল্পৰ যিকেইটা পুখুৰী আছিলে, মানে পানীবিল বুলি ক'লে পানী মনত পৰে নহয় জানো? তো পানীবিলৰ পুখুৰীকেইটা এইকেইটা কৰি আছোঁ। আৰু আমি গৈ আছোঁ, মোৰ লগত এজন ছাৰ আছে, তেখেতে সমূহ বিৱৰণ দিব ইয়াৰ বিষয়ে। মইতো নাজানো বিশেষ। প্ৰথমতে পৰিচয় দিব তেখেতে। মোৰ নাম পলাশ গগৈ। হয়, মই এই দিহিংচাং প্ৰকল্পৰ প্ৰথম গোটৰ সম্পাদক। আমি 150জন যুৱকে, এতিয়া আমাৰ 150জন যুৱক হৈছে, 150জন যুৱকে আমি একেলগে আমি মৎস্য পালন কৰি মৎস্য পালন কৰাৰ লগতে আমাৰ গোটেই ঠাইডোখৰ আমি পৰ্যটন ক্ষেত্ৰলৈ আমি পৰ্যবেক্ষিত কৰাৰ চেষ্টা কৰি আছোঁ। আৰু সন্মানীয় আমাৰ বিধায়ক মহোদয় আছে আমাৰ লগত, আৰু সন্মানীয় আমাৰ বৰবাম গ্ৰাম পঞ্চায়তৰ সভাপতি মহোদয় আছে, এই আপোনাৰ আগতে আছে। যাম তেখেতৰ ওচৰলৈও। আমি আপ্ৰাণ চেষ্টা কৰিছোঁ কেনেকুৱাকৈ আমি গোটেই অসমৰ ৰাইজক আমি সেই মৰম দিব পাৰোঁ। আৰু এইবাৰ আমি বনভোজস্থলী আমি প্ৰথমেই চেষ্টা কৰিছিলোঁ, আজি আমি সফল হৈছোঁ বুলি মই আশা কৰোঁ। ময়ো আজি প্ৰথম আহিছোঁ আৰু ময়ো আগতে অহা নাই, কিন্তু আজি দেখিলোঁ বিশাল এটা পুখুৰী আৰু মানে 6টা আছে। 6টাৰ ভিতৰত গোটেইকেইটাতে এটা এটা ঘৰ আছে। আৰু ইয়াৰ সভাপতি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোকৰ লগতো মই দুআষাৰমান কথা পাতিম বুলি ভাবিছোঁ। আৰু টিংচাং বহুমুখী প্ৰকল্পলৈ আৰু ইয়াত যি অনুষ্ঠান পাতিছে তালৈ আমাৰ জীৱনৰ ৰং চেনেলৰ প্ৰণদা আহি উপস্থিত হৈছেহি। হয়, আপোনাৰ আহি কেনেকুৱা লাগিছে ইয়ালৈ? প্ৰথমবাৰ আহিছোঁ আৰু বিশেষকৈ ভাল লাগিছে। খুব এটা সুন্দৰ প্ৰচেষ্টা। বিশেষকৈ মই প্ৰায়ে কওঁ যে কি এটা আছে যে কি উৎসাহ বুলি ক'ব লাগিব। বিমল বৰা ডাঙৰীয়াই খুব সুন্দৰকৈ উৎসাহ জনাইছে, প্ৰায় 140জন যুৱক যুৱতী। সেই বস্তুটো মোৰ বিশেষকৈ ভাল লাগিছে। আমি স্বাৱলম্বিত হোৱা দিশত তেওঁ এটা এখোজ নিবনুৱা যুৱক যুৱতীসকলক বিশেষকৈ আগবঢ়াই দিছে, সেইটো বিশেষকৈ ভাল লাগিছে। আৰু ফুড ফেষ্টিভেল ইয়াত আয়োজন কৰিছে। প্ৰায় 4 দিন আমি আজি শেষৰ দিনটোত আছোঁ। আৰু এই ফেষ্টিভেলটো পতাৰ পৰা বিশেষকৈ যি গাঁৱৰ ওচৰ পাঁজৰ ৰাইজ আছে তেওঁলোকৰ বিশেষকৈ লাভ হৈছে। বিক্ৰী বাটৰ খুব সুন্দৰ হৈছে বুলি কৈছে, সেইখিনি দেখি ভাল লাগিছে বিশেষকৈ। আৰু ভাইটিক আগতে লগ পাইছোঁ আমি টিংখাং মহাবিদ্যালয় যাওঁতে, আজি আকৌ লগ পালোঁ, ভাল লাগিলে। আকৌ লগ পাম, নতুন বছৰ সুবিধা থাকিলে তোমালৈও থাকিল। ধন্যবাদ। আৰু ইয়াৰ লগতে জড়িত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আৰু সভাপতি। মই তেওঁৰ পৰা দুআষাৰমান শুনিব বিচাৰিম। সাংগপানী বকলিয়াল দা, আপোনাৰ ইয়াৰ লগত কেনেধৰণে জড়িত? আমি আচলতে জড়িত এনেধৰণে, আমি টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত দিহিংচাং বহুমুখী প্ৰকল্প নামকৰণ কৰি 140জন যুৱকে একত্ৰিত হৈ দিহিংচাং বহুমুখী প্ৰকল্প কাম চলি আছে। আৰু ছাৰৰ উদ্যোগত আমি সকলোৱে কাম কৰিছোঁ, একত্ৰিত হৈ কাম কৰিছোঁ। ইয়াত আমাৰ পঞ্চায়তৰ আমি সভাপতি হওক, আমাৰ পঞ্চায়তৰ বিষয়ববীয়াসকল সকলোৱে একত্ৰিত হৈ কাম কৰিছে। আৰু দিহিংচাঙৰ 140জন যুৱকে ৰাত দিন একাকাৰ কৰি কাম কৰিছে। আৰু এই অঞ্চলৰ পানীবিল অঞ্চলৰ ৰাইজে মুক্ত মনে নিজেই সকলোৱে এই কামটোক সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। সেইকাৰণে আজি এনেধৰণৰ এটা আগবাঢ়িছোঁ, আমি ফুড ফেষ্টিভেল পাতিব পৰা হৈছোঁ। আৰু আহি মোৰ সঁচাকৈ ভাল লাগিলে। ইয়াত দেখিছোঁ আপোনাৰ 6টা পুখুৰী আছে নহয় জানো? হয়, 6টা পুখুৰীত প্ৰতিটোতে এটা এটা চাংঘৰ বনাইছে। আৰু চাংঘৰকেইটা বনাইছে যে চাংঘৰকেইটা বনোৱাক লৈ মানে কিমান দিন লাগিছে, বা এটা চাংঘৰত ইমানজন মানুহ তেনেকৈ আপোনালোকে দিছে নেকি? এটা গ্ৰুপত 20জনকৈ মানুহ আছে, 20-25জনকৈ। আৰু এটা কথা কৈ মই বৰ সুখী, ইয়াত যিবোৰ আমাৰ মাটি এইবিলাক আছিলে বাগান আছিলে, এই বাগানবিলাক
স্বইচ্ছাৰে মানুহে নিজে এৰি দিছে। কেবিনেট মিনিষ্টাৰ ডাঙৰীয়া আহিলে ক'লে ৰাইজে হ'ব আমাৰ ইয়াত দিহিং চাং আৰম্ভ কৰক আপুনি বুলি কৈ স্বইচ্ছাৰে মাতি আৰু এটা গ্ৰুপত 20জন 25জনকৈ ল'ৰা আছে আৰু প্ৰত্যেকটো চাংঘৰ সুন্দৰভাৱে তেওঁলোকে নিজে নিৰ্মাণ কৰিছে। হয়, মই আপোনালোকক দেখুৱালোঁ আৰু চাংঘৰকেইটা সঁচাকৈ খুব ভাল লাগিছে আৰু শুনিছোঁ এটা চাংঘৰ বনাওঁতে 9 দিন লাগিছে। 9-10 দিন লগাই দিছে, 9-10 দিনত শেষ কৰিছে কাম। হয় হয়, আপোনালোকক লগ পাই বহুত ভাল লাগিলে আৰু ইমানকণ সময় দিয়াৰ বাবে। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু অসমবাসী ৰাইজলৈ আমি এই দিহিং চাং পৰিয়ালবৰ্গই ভিডিঅ' কৰিব লাগে। আৰু আপোনালোক সকলোৱে চিনাকি প্ৰায় চাগৰ দিলে আপোনালোক সকলোৱে চিনি পায় আৰু তেওঁ ইয়াত দেখিলে দেখালে আপোনালোক অকণমান গান গালে কিমান সুন্দৰ দেখাইছে। তেখেতৰ পৰা মই দুআষাৰমান কথা শুনিছে। তেখেতৰ পইচাটো হ'লেও অংশগ্ৰহণ দিয়ক, যিহেতু মোৰ চেনেলটো কিছুমানে হয়তো চোৱা নাই তেখেতক নহয় জানো আপোনাৰ পইচাটো দিয়ক। নমস্কাৰ, চাগৰনীল। আজি আহিলোঁ পানীবিললৈ গীত গাবলৈ। ইউটিউব চেনেল খুলিছে ধুনীয়া নতুনকৈ, তো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি দিব, আগবাঢ়ি যাবলৈ সহায় কৰিব আপোনালোকে। সেই ক'লোঁ নতুন বছৰ শুভেচ্ছা থাকিল সকলোকে। আহি আপোনাৰ এনে কেনেকুৱা লাগিছে ইয়ালৈ? ভাল লাগিছে, পানীবিলৰ প্ৰথম আহিছোঁ ইয়াতে, ভাল লাগিছে, বহুত ভাল লাগিছে। তো চাৰিব ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। আৰু এখন দলং, আমি দলংখনেদি গৈ আছোঁ। কিমান ধুনীয়াকৈ এখন বনাইছে দেখিছেনে? আৰু এইপিনে এইটো এটা সৰুকৈ এটা ঘৰে আৰু নহয় জানো? জিৰণি চোৱা কিমান ভাল লাগিছে। আৰু এইপিনে চাওক আপুনি, এইখিনি গোটেই মেটেকা, ইয়াত মাছেৰে পূৰা ভৰি আছে মানে।